নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ অনুসূয়া বৰদলৈ অন্য এটা ব্লগলৈ। কেনে আছে আশা কৰিছোঁ সকলো চাগে ভালে আছে। আমি বৰ্তমান ভালে আছোঁ। আমি এতিয়া ঘৰৰ পৰা ওলাই কৰি আহিলোঁ। ৰাস্তাৰ মাজৰ পৰা ব্লগটো আৰম্ভ কৰিছোঁ। এয়া বাগানৰ মাজতে এতিয়া চবফালে। আৰু এতিয়া আজি ঘৰলৈ মানুহটো আহিলে যিহেতু অকণমান ওলাই যাওঁ বুলি ভাবিছোঁ। ক'ত যাওঁ কি কৰোঁ দেখাই থাকিম। বেছি দূৰ যাব নোৱাৰিম। এতিয়া সময় 3:30 হ'ল আবেলি। আৰু আমাৰ গাড়ী চাড়ী তেনেকৈ নাই। এই বাচন্তিখনতে যাব লাগিব। যিমান দূৰ যাব পাৰোঁ যাওঁ আৰু আপোনালোককো দেখাম ক'ত যাওঁ কি কৰোঁ ব'লক। এতিয়া এই ৰাস্তাখন মোৰ ইমান ভাল লাগে। একদম শাৰীকৈ গছবোৰ ৰুই থোৱা আছে, বহুত মজা লাগে। আৰু আপোনালোকে ভিডিঅ'টো সকলোৱে স্কিপ নকৰাকৈ চাই থাকিব দেই। এতিয়া পাই গ'লোহি কানুবাৰী চাহ ফেক্টৰীয়ে। অলপ পকিছে আৰু ধান আঘোণ পাইছেহি, ধান দাবলৈ হ'ব আৰু। এইপিনে বহুত ধুনীয়া সুন্দৰ এটা জেগা। এতিয়া আমি উঠি ল'লোঁ 52 নং ৰাষ্ট্ৰীয় ঘাইপথ কানুবাৰী। ইমান সুন্দৰ জেগা। পাই গ'লোহি। এইপিনে লংডিঙলৈ থাকেগৈ 44 কিলোমিটাৰ, চাংলাং 132 আৰু কানুবাৰী 1 কিলোমিটাৰ। এতিয়া সোমাই গ'লোঁ অৰুণাচল। বহুত ধুনীয়া জেগা সঁচাকৈ, মানে আহিবলগীয়া জেগা। ইমান ওচৰতে থাকোঁ যদিও সময় সুবিধা তেনেকৈ নিমিলে, অহা নহয়। ভাল লাগিছে জেগাটো। এইডোখৰ পাঁচআলি নেকি, হয় নাই? এতিয়া আমি পাই গ'লোহি অৰুণাচল পাঁচআলি। এইটোৱে হৈছে অৰুণাচল পাঁচআলি আৰু ইয়াৰ পৰাই আমি ঘৰলৈ আকৌ ঘূৰি যাম। এতিয়া আমি অৰুণাচলত সোমাই অকণমান আগতে পাঁচআলিটো আছে আৰু ইয়াৰ পৰা বেছি দূৰ নাযাওঁগৈ আৰু সময়ো কম, গতিকে ঘূৰি যাওঁ। আকৌ এদিন আহিব লাগিব, লংডিং যাবহি লাগিব। এয়া বাপেক জীয়েক স্কুটিত বহি আছে। তাতে ফটোকপিমান মাৰি লওঁ আৰু আহিছোঁ যেতিয়া ফটোটো মেইন মাৰিবই লাগিব। গতিকে আকৌ লগ পাই আছোঁ পাছত। এতিয়া অৰুণাচলৰ পৰা ওলাই আহিলোঁ। ওলাই আহি ইয়াতে অকণমান ৰখিছোঁ। দুয়ো কাষে বাগান, সেউজীয়া, কি সুন্দৰ এটা জেগা। আৰু সকলোৱে ব্যস্ততাৰ মাজত অকণমান ওলাই আহিবলৈ মন যায়। আমিও সদায় ব্যস্ত থকা যায়। মানুহজনো কৰ্মত ব্যস্ত, ময়ো ঘৰৰ ইটো সিটো স্কুল ল'ৰা ছোৱালী অনা নিয়া কৰা আৰু নিজৰ কামটো থাকেই যিহেতু। গতিকে আজি সকলোবোৰ কাম বাদ দি আজি অলপ মানুহজনৰ লগত টাইম কটাবলৈ ওলাই আহিলোঁ। এতিয়া ইয়াতে অলপমান ৰখি আছোঁ বাগানৰ মাজতে। এইডোখৰ কয় কানুবাৰী বাগান। ইয়াতে অলপ ৰখি লৈছোঁ, তাৰপিছত আকৌ ঘৰলৈ উভতি গৈ থাকিম আৰু। তেতিয়ালৈকে শেষলৈকে ভিডিঅ'টো চাই থাকিব আপোনালোকে। আৰু যিসকলে মোৰ ভিডিঅ'বোৰ চাই সকলোৱে ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু লগতে বেল আইকনটো দবাই থৈ যাব। আৰু গুণগুণ
কেনেকুৱা লাগিলে আহি মজা লাগিলে আকৌ এটা ধুনীয়া জেগা ৰলোহি ফটো কেইখনমান তোলো বুলি এডোখৰ কানুবাৰীয়ে হয় আৰু ফালে পাত তুলি বাইহে ঘৰা ঘৰি গৈ আছে আৰু এতিয়া ফটো দুকপিমান তুলিম তুলি মেলি চিধা ঘৰলৈ যাম আৰু ঘৰলৈ নহয় চাহ একাপ খাই ঘৰলৈ যাম এতিয়া গৈ আছো ঘৰৰ অভিমুখে আমি সাপেখাতি চাৰিআলিতে হোটেল এখনত সোমাই চাহ অকণমান খাই ল'লোঁ আৰু এতিয়া আকৌ গৈ থাকোঁ চাহ তাহ খাই থাকোঁতে আন্ধাৰে হ'লগৈ আৰু কেমেৰাটো উলিওৱা নহ'ল বজাৰো অলপ কৰিবলৈ আছিলে বজাৰ সমাৰ কৰি আহি চিধা এতিয়া ঘৰ পালোহি পায়ে কেমেৰাটো অন কৰিছোঁ ভাবিলোঁ ভিডিঅ'টো শেষ কৰি দিওঁ আচলতে কি হয় মানুহজন ঘৰলৈ আহিলে ক'ৰবাত ওলাই যাব পালে অকণমান মনটো ভাল লাগে আৰু সেই তাকে অকণমান ওলাই গৈ মেলি আহিলোঁগৈ আৰু পুনৰ নতুন এটা ভিডিঅ' লৈ আকৌ আপোনালোকৰ মাজলৈ আহিম আজি ভিডিঅ'টো ইমানতে সামৰিব লৈছোঁ ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব বাই বাই লাভ ইউ গাইজ জয় অসম